তোমাৰ ইউটিউব চেনেল নমস্কাৰ মই ধৈৰ্য্য ব্লগছত সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ। আজি হ'ল ভোগালী বিহু উৰুকা প্ৰিপেৰেশ্যন কাৰ কাৰ ঘৰত কি কি আছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। এইটো ইমান মস্ত লেতেৰা এই মাত্ৰ গা ধুই আহিছে বাজিছে 12:30 দেখিছে যোগালী মই কি বনাইছোঁ আপোনালোকক দেখাম মোৰ তাত যোগাৰটো যে কোনে যোগালী কোনে কৰিলে সেইটো দেখাম। কাৰিকৰৰ লগত যোগালী থাকে অফক'ৰ্ছ এদিন আমাৰ ম'ম' মেনু হেল্ল' তুমি চুলিকেইটা এখন বেলেগ বেলেগ লাগিছে ন মানে কাটি দিলোঁ বাবলা আহা কি দেখাইছোঁ আহা চুলিডাল সৰিয়ে যাব জলদি এয়া চব নাচাব চব বিহু ৰাইজৰ এয়া চুজি কি লাৰু গাছ টেঙা এইটো হ'ল নাৰিকলৰ লাৰু আৰু চুজি মিলাই পেলাই বনাইছে। নাৰিকলখিনি মই চুচি দিছোঁ। এটা খাইছা কামুৰিছ ভাল হৈছে মিঠা গুৰ মিঠৈ এটা খাই দিবা মজা নকওঁ তাপাইছ এটা নকওঁ দিয়ক আৰু মই যোগাৰখিনি কি কৰি লওঁ সেইটো চাব হা। টিউশ্যনৰ পৰা জাষ্ট আহি পাইছোঁ অলপ আগত আহি পাইছোঁ। এতিয়া আকৌ বনোৱা চিষ্টেম এতিয়া ৰাতি আহাৰৰ চিষ্টেম বনাবলৈ গৈছোঁ। মাছৰ তৰকাৰী বনাই আছে। এতিয়া বাজিছে কেইটা 8টা বাজিছে। মাছৰ তৰকাৰী বনাই আছে। মোৰ ভাগত পৰিছে মুড়িঘণ্টা মিক্স ভেজ বনালে হৈ গ'ল। পোলাও হাঁহৰ মাংস মোৰ ভাগত পৰিছে বনোৱা দায়িত্ব। তাৰপিছত পনীৰ আৰু খাচী মানে মটন বনাইছে বনাইছোঁ। আপোনালোকৰ কি আয়োজন চলিছে কমেণ্টত জনাব আৰু সকলোকে উৰুকাৰ শুভেচ্ছা যাচিলোঁ পোনপ্ৰথমবাৰৰ বাবে। আৰু এইটো ব্লগ আজি কানি দেই কাইলৈ আকৌ দুমাহী দিনাখন বেলেগ এটা ব্লগ আৰু কালি মোৰ কাৰণে স্পেচিয়েল ডে' তো স্পেচিয়েল নিউজ শুনা পাব আপোনালোকে চাই থাকিব। আজি নেক্সট ডে' হয়। কালি উৰুকাৰ ব্লগটো মই আধাতে মানে ৰখাই দিব লগা হ'ল। একচুৱেলি আমাৰ পৰিয়ালৰ এজন ব্যক্তি ঢুকালে মানে আমাৰ নহয় মানে আমাৰ ডাঙৰ বাৰ ফাদাৰ ইন ল মানে শহুৰ দেউতাক ঢুকালে। ত' সেইটো কাৰণে মন চন অকণমান ভাল নাছিলে। ত' দাদাহঁতো নাছিলে সকলোবিলাক তালৈ গ'ল। বাকীখিনি ৰাতি হ'ল যিহেতুকে কেছটো ত' মই ব্লগটো নবনালোঁ আৰু ডিনাৰ কৰা ব্লগো নবনালোঁ। তো এনেকৈ মানে দেৰিয়ে হৈ গ'ল। তাৰপিছত এতিয়া মই উঠিলোঁ আজি 4টা বজাত। উঠি কিনে সকলো কাম বন কৰা কমপ্লিট মোৰ। এতিয়া মা দেউতাক চাকিগছ জ্বলালোঁ আৰু ভগৱানকো চাকিগছ জ্বলালোঁ। অলপ দেৰিকৈ মই 9টা 9:30 মান বজাত মন্দিৰত যাম মহাভৈৰৱ মন্দিৰত। তো আপোনালোকক এটা বস্তু দেখাম। এয়া মোৰ মৰমৰ চাৰ্লি মাইনা মা দেউতা আৰু আজি মোৰ দেউতাৰ 82 ইয়াৰ্ছৰ হেপী বাৰ্থডে হয়। সকলোৱে দেউতাক আশীৰ্বাদ দিব ভগৱানৰ ওচৰত প্ৰে কৰিব মা দেউতা য'তেই আছে ভালে কুশলে থাকক আৰু দেউতাৰ কাৰণে আজি স্পেচিয়েলি মানে কমেণ্ট দিব। তো এয়া মই বনোৱা পিঠা মই বনোৱা লাড়ু মা দেউতালৈ আগবঢ়ালোঁ। তো এয়া তাকে বন্দি চব ধূনা সকলোবিলাক লগাই। চ' আজি দেউতাক বহুত মিছ কৰিছোঁ মাকো মিছ কৰিছোঁ। কিন্তু আজি দেউতাৰ হেপী বাৰ্থডে মানে বাৰ্থডে হয় যিহেতুকে মানে মিছ কৰিছোঁ বহুত। মানে কালিতো আধাখিনি সময় মই ৰাতি কান্দি থাকিলোঁ। সকলোৱে বুজালে মোক বাৰু কিয় কান্দিছ কিন্তু মই জানো কিয় কান্দিছোঁ। মইহে মানে ইম্পৰ্টেণ্ট মানে জানো মানে কি কাৰণত কান্দিছিলোঁ। তো যিকে নহওক দেউতা য'তে আছে সুখত থাকক আৰু দেউতাৰ গিফ্ট মানে মোৰ পিনৰ পৰা ৰিচেণ্ট পাব দেউতাই। মানে দেউতাটো নাই কিন্তু আপোনালোকে দেখা পাব দেউতাৰ নামত দেউতাৰ বাৰ্থডে গিফ্টটো মই লৈছোঁ।
মানে কালি নহয় কেইদিনমানৰ পিছত ৱেইট আপোনালোককো ৱেইট কৰাম আৰু দেউতাই বাৰু জানে মই দেউতাৰ কাৰণে কি স্পেচিয়েল গিফ্ট আয়োজন কৰিছোঁ দেউতাৰ কাৰণে তো চাই থাকক অলপ পিছত চাহ জলপান খোৱাৰ সময়ত ব্লগটো ষ্টাৰ্ট কৰিম আকৌ এবাৰ তুমি জানা হাঁহিছোঁ ঠাণ্ডাত কপি কপি এই কপি মানে এতিয়া কোৱা ৰাতি ভোগালী বিহুৰ শুভেচ্ছা দিয়া সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু মোৰ 3টা বজাত এনেকুৱা কৰিছে যে নাই 3টা বজাৰ কাহিনীটো পিছত ক'বা এতিয়া ভোগালী বিহুৰ শুভেচ্ছা দিয়া সকলোকে শুভেচ্ছা যাচিছোঁ সকলোৱে ভালে কুশলে থাকক তাৰ কামনা কৰিছোঁ আৰু কোৱা টিকু কেনেকুৱা লাগিছে টিকুক মই আহি দেখিছোঁ বা গোটেইজনী ডিপলি কিবা বোৱাৰী নিচিনা হৈ আছে মই ক'লৈ গ'ল পলাই গ'ল নেকি ক'ৰবাত তাৰপিছত এতিয়া দেখিলোঁ যাব লাগে নেকি পলাই যাব লাগে নেকি নাই মমো হেপী বিহু হেপী বিহু ৰাইজৰ চাহ খোৱা চাকিয়ে হ'ল এখন কৈ দেখিছে বিহুৰ লগত তেলপিঠা লাডু মই বনাইছোঁ নিমকি মই বনাইছোঁ চুজি লাডু মই বনাইছোঁ পিঠাটো জেঠাই বনাইছে চেঞ্জ কৰি আকৌ আহি গ'লোঁ আমি মন্দিৰত ন চেঞ্জ কৰি আকৌ আহিলোঁ এবাৰ এইযোৰ পিন্ধিছোঁ ভালকৈ ফটোত দেখাম আকৌ